হয়তো এটো দামী নে গুচি বেবি বাটলা লাগিছে হে গাইজ ওয়েলকাম বেক টু দ্য চেনেল আৰু 2025 চনৰ নতুনটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো এফালে আহা আকৌ তোমাক কথা এটা ক'ব আছে আহা বুলে আৰে আৰু আশা কৰোঁ আপোনালোকে এই বছৰটোতো আগৰ বছৰৰ নিচিনাকৈ মৰম দিব আৰু সেই কামনাৰে নতুন ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু এইফালে আহা মই চাই লৈছো তুমি ঘৰকে ব্লগটো ষ্টাৰ্ট কৰি অ' মাই গড এইফালে আহাচোন ইমান ধুনীয়া ভাত বনাই খোৱালো তোমাক বঢ়িয়া এইফালে আহা উঠি আহা তো ৰাইজক কৈছোঁ নতুনটো ব্লগ 2025 চনত ষ্টাৰ্ট কৰি দিলোঁ নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে ভালকে আপোনালোকৰ বছৰটো পাৰ হওক আশা কৰোঁ আপোনালোকৰ সকলোবোৰ আশাই পূৰ হওক উইচিং ইউ অল আ ভেৰি হেপী নিউ ইয়েৰ ফ্ৰম আছ আৰু লগতে এতিয়া তোমাৰ কাৰণে ছাৰপ্ৰাইজ আছে দিয়া তোমাৰ কিমান দিনৰ পৰা মই সেইটোৱে শুনিছো ছাৰপ্ৰাইজ একোডাল পোৱা নাই মই এতিয়ালৈকে সেইটো ছাৰপ্ৰাইজ নহয় মেইন ছাৰপ্ৰাইজটো এতিয়াও বাকী আছে যিহেতু মই আপোনালোকক কৈছিলোঁ কাজিৰঙা লৈ গৈ পিনি ছাৰপ্ৰাইজ দিম বুলি সেইটোতো তোমাকো ক'লোঁ বাৰু সেইটো ক'লা চ' বছৰৰ ষ্টাৰ্টিঙত ডাঙৰ ছাৰপ্ৰাইজটো আগত সৰু সুৰা ছাৰপ্ৰাইজ দুটামান আছে চ' এতিয়া ছাৰপ্ৰাইজ কৰোঁ চাওঁ কেনেকুৱা লাগে তাই কেনেকুৱা পায় চ' ভিডিঅ'টো শেষলৈকে চাই দিব ভিডিঅ'টোত মৰম দিব তুমি বহা তোমালৈ বস্তু এটা আছে তাই এতিয়া বহি আছে তাই কাৰণে সৰু সুৰা ছাৰপ্ৰাইজ দুটা আনিছে বছৰটোৰ আৰম্ভণি আশা কৰোঁ তাই ভাল পাব এইফালে থৈ দিছোঁ যাওঁ লৈ যাওঁ এক্সাইটেড গাইজ আশা কৰোঁ পচন্দ কৰিব সৰু সুৰা গিফ্ট চাই থাকক ভিডিঅ'টো এতিয়া গৈ ছাৰপ্ৰাইজ কৰোঁ এইফালে লোৱা হেপী নিউ ইয়েৰ ফাইনেলি হেপী নিউ ইয়েৰ ঐ তুমি এটা বুলিয়ে কৈছিলা কিবা সেই এটাটোতো বাকিয়ে আছে এইটো আৰম্ভণিৰ কাৰণে গধুৰ আছে আশা কৰিছোঁ তাই পচন্দ কৰিব চাই থাকক ভিডিঅ'টো ভেৰি এক্সাইটেড গাইজ নাইকা কি হয় এইটো নাইকাৰ খুলিছোৱা মোক লাগে এতিয়া কেঁচিটো ৰ'বা আনো এইটো তুমি সঁচাকৈ আনি যাবি তুমি পচন্দ কৰিছা আৰু মই নানিম নে তুমি এনে কৈ আছো প্ৰথম কথা তুমি এইটো মিছা কথা নক'বা ভিডিঅ'ত এইটো মই পচন্দ কৰাই নাই মই কিমান ক'লো মেছেজ আহে সি মেছেজ ডিলিট কৰি দিয়ে পিছে এটা কথা কওঁ নি মেইন CR7ৰ গিফ্টটো এতিয়াও বাকী আছে দেই সেইটো খালি জানো সেইটো খালি মোৰ এতিয়াও বিশ্বাস আছে যে তুমি সেইটো কেতিয়াও নিদিয়া গাইজ আপোনালোকক কৈছিলোঁ কাজিৰঙা ব্লগ আহি আছে য' নতুন বছৰ আৰম্ভ হৈ গ'ল ভেৰি চুন ছাৰপ্ৰাইজ ব্লগ চাই থাকক জোতা নে চেণ্ডেল এইটো তাতছেও হেভি বস্তু তুমি যে কৈছিলা লাগে মোৰতো চব বস্তুৱে লাগে মোক ওলাইছে খালিবই পৰা নাই খালি দিওঁ ফালি দিয়া আকৌ কাগজ এইবোৰ চিঠি নেকি চিঠি ইয়ৰ ফেভৰেট চাৰ্জাৰ যোনটো লাগে কৈ আছিলা ৰ'বা মোক খুলিবলৈ ফিল বেটটো এইটো ভাল লাগিছে মই ঠিকেই কৈছোঁ মিক্স কালাৰ চাগে কেণ্ডি কালাৰ এইটো আপোনালোকে কমেণ্ট কৰি জনাওক কেনেকুৱা লাগিছে মোৰ বহুত বিৰাটেই পচন্দ হৈছে সি এইবোৰ চাই আছে মই কৈছোঁ ব্লেক চাগে সি কৈছে নহয় ব্লেক এইটো ফুটাব আছে ন এইটো সেইটো যেতিয়া তুমি যেনেকৈ ইউজ কৰা সেইটো কাৰণে কেনেকুৱা লাগিছে মজা লাগিছে এতিয়া এইটো খুলিবা দেই না মোৰ এইটো বেছি পচন্দ হৈছে এইটো খুলিছোঁ আকৌ এইটো চালিয়া বস্তু ফটোখন মাৰা না মোৰ বহুত ভাল লাগিছে এতিয়া এইটো খোলা জল্দি এইটো নাৰিকাৰ কি হয় মই সেইটো বুজি নাইছোঁ জল্দি জল্দি ফালি পেলোৱা কেনেকুৱা লাগিছে মজা লাগিছে এইটো এটা লাগে কৈ আছিলা না মোৰ লাগে মানে মই যদি ক'ৰবাত যাওঁ ৰাইজক দেখাই দিয়ে এইফালে বেগটো ওপৰলৈ উঠাই দেখাই দিয়ে চাওক না কি ধুনীয়া লাগিছে কবিটো বিৰাট পচন্দ হৈছে মোৰ থেংক ইউ পচন্দ হৈছে থেংক ইউ হেপী নিউ ইয়েৰ মোৰ বহুত পচন্দ হৈছে মই একবাৰ ভালকৈ চাই ফাইনেলি তাই পচন্দ হ'ল সেইটো ভাল লাগিছে এইটো ব্লেকত আহিলে মই সিটো চামথিং ইন ব্লেক ভাল লাগিলে ন ৰ'বা মই এতিয়া বস্তুটো চাওঁ অ' মাই গড মোৰ লিপষ্টিক কাজল ভৰাবলৈ স্পেচ নাথাকে ট্ৰেভেল ব্লগছ আহি আছে নেকি
অঁ কৈছিল নহয় ট্ৰেভেল ব্লগো আহি আছে চ' তাৰ কাৰণে আপোনালোকে চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভেৰি চুন ট্ৰেভেল ব্লগছ আহি আছে কি ক'বা পৰি গৈছিলে ভাল লাগিলে নে বহুত ভাল লাগিছে এইটো থেংক ইউ এতিয়া চব লগাই চাবা নে নাচালে নেকি অ' মাই গড মোৰ মন গ'লে মই এতিয়া ক'ৰবাত যাবগৈ পাৰোঁ মন গ'লে আৰু ৰাইজক কৈ দিয়া কাইলৈ কি আহি আছে তাতে কি আহি আছে কাইলৈ তোমাক ডেটত লৈ যাম হৈছে আৰু সঁচাকৈ আপোনালোকে ব্লগ চাই থাকক গাইজ এতিয়া ভালকৈ লৈ দেখাই দিয়া পচন্দ হৈছে ন ভাল লাগিছে বেগটো এইটো এটা এইটো যাওঁ মই ক'ৰবাতে যাওঁ মোক লৈ যোৱা এইপিনে মিচিককৈ হাঁহিটো মাৰি দিয়া মিচিককৈ হাঁহিটো মাৰি দিয়া কেমেৰাত চাই বাটলা লাগিছে মোৰ সঁচা ভাল মোৰ মৰমৰ মানুহজনী এইফালে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ যিহেতু ভিডিঅ'টো ষ্টাৰ্টিঙতে দেখিছিলে এইটো ছাৰপ্ৰাইজ ব্লগ হৈছে আৰু এটা ছাৰপ্ৰাইজ আহি গ'ল তাইৰ কাৰণে এইফালে চাব পাৰে এইফালে ফাইনেলি তাইৰ শ্বু এযোৰ লাগে লাগে কৈ আছিলে মানে এইফালে তোমালৈ ছাৰপ্ৰাইজ এটা আহিছে ছাৰপ্ৰাইজ হ'ল নি আৰু অথনি অলপ মই দেখিলে তুমি মনে মনে শুনিছে গৈ আচলতে তাই পিউমাৰ শ্বু লাগে লাগে কৈ আছিলে বহুত দিনৰ পৰা বাট মই ভাবিলোঁ যে যিহেতু নহয় পুমা মই পিউমা বুলি কওঁ নতুন বছৰত ভাবিলোঁ যে মই নিজৰ চইচৰ দিওঁ আৰু এইফালে তাই কাৰণে লগৰ এটাৰ লগত কণ্টেক্ট কৰি পিনি ফাইনেলি ছাৰপ্ৰাইজ এটা আনিলোঁ এতিয়া দিওঁ কেনেকুৱা লাগে চাওঁ এয়া লোৱা তোমাৰ কাৰণে এইটো পুমা শুনিছিলে এইটো অথনি মই অলপ অলপকৈ গম পাইছিলোঁ বাৰু এইটো দামী নে অঁ একো নাই গুচি মই দামী দামী শুনিছিলোঁ 5,000 6,000লৈকে চুজ এইটো সেইটো আকৌ এম চি চেনৰ যোনটো কমেণ্ট আছিলে 80,000কে শ্বুজ 80,000কে গুচি বেবি খুলিবই কিবা লাগিছে এতিয়া আমি টুইনিং কৰিব পাৰিম অঁ তাৰ আগত এযোৰ আছিলে বাৰু এতিয়া মোকো আনিলে এতিয়া খুলি চাওঁ আপোনালোকক দেখাই আছোঁ আচলতে কথাটো হ'ল যে তাই পিউমাৰ শ্বু চাই আছিলে বহুত দিনৰ পৰা মানে ৱেবছাইটত চাই থকা স্ক্ৰল কৰি থকা দেখিছিলোঁ তাইক জোতা এযোৰ লাগে বুলি কৈছিলে আৰু ভাবিলোঁ যে নতুন বছৰত মোৰ চইচৰ দিওঁ কেলৈ কি মোৰ ওচৰত যোনযোৰ গুচি স্নিকাৰ আছে আপোনালোকে দেখিছে চাগে সেইযোৰ মানে তাই বিৰাটেই ভাল লাগে বুলি কৈছিলে চ' ভাবিলোঁ যে ছাৰপ্ৰাইজ কৰি দিওঁ গুচিৰ লগতে নতুন বছৰ কি ক'বা কেনেকুৱা লাগিছে মই এবাৰ উলিয়াই চালোঁ আকৌ ভৰাই থলোঁ খুলোঁ এতিয়া ৰ'বা মোৰ কেলে কওঁ নেকি বস্তুটো বহুত এক্সপেঞ্চিভ হ'লেও মোৰ পইচাটো ইমান গ'ল সেইটো হৈছে খালি মোৰ সেইটো ইমান এক্সাইটেড হোৱা নাই মই কিন্তু ইমান পইচা গ'ল মই ইয়াত মোৰ কেইবাযোৰো জোতা পালোঁ দেখাই দিয়া আকৌ জোতাযোৰ ইফালে ৰাইজকো এইফালে ৰ'ব ইযোৰ উলিয়াই লওঁ আকৌ ইযোৰ নহয় তেতিয়া দেখাই দিয়া লৈ মই ভাবিছোঁ বহুত ডাঙৰ হ'ব এইফালে দেখাই দিয়া ৰাইজক দেখাই দিয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু বহুত জল্দি এযোৰৰ লগত ফটোজ পাই যাব নেকি অঁ ৰিল মই ভাবিছোঁ কি জানো এইটো বহুত ডাঙৰ হ'ব পাছতে চাইছোঁ এইটো নহয় মোৰ চাইজৰে হয় আৰু এইটো ডিজাইনটো কেনেকুৱা লাগিছে ভাল লাগিছে ফাইনেলি পিংক কালাৰ নিচিনা এযোৰো আছিলে হয় নাই গুচি বেবি অঁ মোক লাভ লিখাটো লাগিছিলে ইয়াত সেইযোৰ পাই যাবা বিকজ ইউ আৰ লাভড ভাল লাগিছে খালি বহুত বেছি এক্সপেঞ্চিভ কাৰণে মোৰ সেইটো একো নাই নাথিং ইজ এক্সপেঞ্চিভ ইন ফ্ৰণ্ট অফ ইউ চ' ভিডিঅ'টো আপোনালোকে চাই থাকক শেষৰলৈকে এইটো ভিডিঅ'টো আমি অলপ ওলাই যাম যিহেতু কৈছিলোঁ ডেটত লৈ যাম বুলি চ' এক্সাইটিং ব্লগ হ'ব আৰু ছাৰপ্ৰাইজ ব্লগ ষ্টাৰ্ট কৰি দিলোঁ নতুন বছৰৰ পৰা আৰু এটা CR7ৰ ছাৰপ্ৰাইজ এডিশ্যন ব্লগ আহি আছে চ' তাৰ কাৰণে ষ্টে টিউন ইন দ্য চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তুমি কৈছিলা মোৰ সেই CR7ৰ সেইটোহে দিম বুলি এতিয়া তুমি সেইটো নাপাই এনে যিটো দি আছা নহয় সেইটোও আহি আছে বহুত জল্দি আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ সেইটো দিম গৈ মোক ঠগি আছে সেইটো মই ঠগি মানে কি মোকতো ক'লে পাব বুলি মইতো এনেও জানো সেইটো নাপায় সি কৈ আছে আহিব কিন্তু এইবোৰ দিছে আৰু কিবা কিবি আনিলে বেগ দিলে এই ভিডিঅ'টো চাই আগত দেখিছে সেইটো বেগ চেনল খালি সেই বস্তুটোৱে অহা নাই মেইন বস্তুটো নাই আপোনালোকে আৰু অলপ ৱেইট কৰক CR7ৰ ছাৰপ্ৰাইজ কৰা ব্লগটো বহুত জল্দি আহিছে যিহেতু কৈছিলোঁ কাজিৰঙা গৈ পিনি ছাৰপ্ৰাইজ কৰিম চ' ভিডিঅ'টো চাই থাকক বহুত জল্দি আহি আছে আৰু এইফালে আহা আকৌ উঠো এইবাৰ বিছনাৰ পৰাই নুঠিব মই কেনেকুৱা লাগিলে আৰু এটা বস্তু দেখা এইটো নতুন মোৰ হা মই এইযোৰো নতুন অ' মাই গড কেনেকুৱা লাগিলে ভাল লাগিছে কাৰণ মই এইটো কৈছে পইচা ইমান কোনো চাওঁ দি দিয়া থাম্বনেইল এখন তুলি লওঁ ঢাক এইফালে যিহেতু কৈছিলোঁ আমি ওলাই আহিম বুলি এতিয়া ওলাই আহিলোঁ ক'ত আহিছোঁ কৈ দিয়া আমি আহিছোঁ এতিয়া ৰকেট চৌ অঁ ইয়াতে শুনিছোঁ বহুত ভাল টেষ্টি আমি খানা পোৱা যায় আহিছোঁ কিবা এটা ট্ৰাই ডেটত নিম গৈছে কাইলৈ নাযাওঁ আজি বোলো যাওঁ গৈ আছোঁ আৰু এইফালে মই অংকিতৰ ভিডিঅ' চাই আছোঁ আমাৰ
যিহেতু তাই ক'লে যে বোলে আজিয়ে ওলাই যাওঁ কাইলৈ নৰওঁ সেইকাৰণে আজিয়ে সৰু সুৰাকৈ ডেটত লৈ আহিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে শ্বৰ্ট এণ্ড চিম্পল ব্লগ ৰাখোঁ আৰু বছৰৰ প্ৰথমটো ব্লগ এইটোৰ পৰা আপোনালোকে মৰম দি যাব আৰু আশা কৰোঁ যোৱা বছৰ নিচিনাকৈ এইবাৰো মৰম দিব আৰু জল্দি 10K ছাবস্ক্ৰাইবাৰ্ছ কৰাই দিয়ক এই বছৰতে আশা কৰিছোঁ যে এয়া চুলিৰ ৰং চেঞ্জ হ'বলৈ পাব আৰু আপোনালোকে যদি শিৱসাগৰৰ পৰা চাইছে তেনেহ'লে আহক ৰখে চৌ বহুত ধুনীয়া ধুনীয়া খানা পায় ইয়াত অম্বিয়েন্সটো বহুত ধুনীয়া দেখিছেই আপোনালোকে দুখনমান মাৰিটো দেখিব সেইফালে বহুতে ফটোজেনিক হয় আৰু শ্বৰ্ট এণ্ড চিম্পল ব্লগ ৰাখোঁ আশা কৰোঁ ভিডিঅ' চাই ভাল পালে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব লাভ লাভ মৰম দিব দেই ৰাইজ মৰম দিব এইফালে যিহেতু অম্বিয়েন্সৰ কথা কৈছোঁ একবাৰ ভিডিঅ'টো শেষ কৰাৰ আগত দেখাই দিওঁ কি চালিয়া ফটোজেনিক হয় এয়া চাব পাৰে এইফালে চাওক কি চালিয়া চ' আপোনালোকে যদি ফটো তুলি ভাল পায় তেন্তে জল্দি আহিব পাৰে আৰু ক'ত আহিব লাগে কৈ দিয়া আপোনাৰ শিৱসাগৰ ফুড ভিলা আৰু আপোনাৰ এইফালে আছে ষ্টাইল বাজাৰৰ একেবাৰে অপজিট চাইডতে আছে মানে STCৰ পৰা এইফালে আহিলে পাই যাব দলবক চাইডৰ আহোঁতে আৰু লগতে কৈ দিওঁ যে যিহেতু এতিয়া অংকিত ভিডিঅ' চাই থকা দেখিছিলে এইফালে দেখি গম পাইছে আমাৰ শিৱসাগৰৰ এতিয়া ভাইৰেল বয় মানে সি বহুত কষ্ট কৰিছে আপোনালোকে আহক তাৰ ইয়াতে সি বহুত টেষ্টি বনাই আমি খালি টেষ্ট কৰা নাই ভিডিঅ' দেখিছোঁ আমি নেক্সট ব্লগত তেতিয়াহ'লে অংকিতৰ লগত আপোনালোকে দেখি পাব আৰু আপোনালোকে আহক খাওক এতিয়া ঠাণ্ডা দিন যিহেতু পুৰা গৰম মেগী খাব আহক অংকিতৰ আপোনাৰ ইয়াতে ষ্টলটোত আপোনাৰ আছে একেবাৰে STCৰ ওচৰত শিৱসাগৰ STCৰ লগত লাগি আছে আৰু লগতে আমাৰো নেক্সট ব্লগত অংকিতৰ লগত পাই যাব চ' ভিডিঅ'টো ভাল ভিডিঅ'টো ভালকৈ চাব কৈছোঁ ছাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত ফ'ল' কৰি ল'ব মৰম দিব